বন্ধুসকল আজি দাদা আহিছিলে কালাগানৰ চ্যালেঞ্জ ল'বৰ কাৰণে তেতিয়া দাদা খুদু দাদা আপুনি নৰ্মেলি কেইটা কালাগান খাব পাৰিব 10টা 12টা মান খাব পাৰিম আৰু যদি এটো চ্যালেঞ্জিং হৈ যায় চ্যালেঞ্জৰ কথা হৈ যায় তেতিয়া আপুনি কেইটা খাব পাৰিব এতিয়া কেইটা কয় এটোৰ ওপৰত আপুনি যিমান খাব পাৰে কালাগান ঠিক আছে হ'ব মই কিমান খাব পাৰিব 20টা মান ধৰি থোৱা আৰু 20টা লক কৰা যাওক লক কৰিলো যদি 20টা আপুনি খাব পাৰে তেতিয়া কালাগানৰ টকা যিমান হ'ব এটো টকা মই হোটেলত বিল পে কৰিম আৰু কালাগানৰ যিমান টকা হয় হিমান টকা আপোনাক পে কৰিম 20টাত হৈ আছে 300 টকা আপোনাক লগত দিয়া হ'ব কালাগানৰ পইচা মই দিম আৰু যদি খাব নোৱাৰে আপুনি কিন্তু টকা নাপায় হ'ব বলক আজিৰ চ্যালেঞ্জটো আপোনাক লৈ হৈ যাওক এলক দাদা আপোনাৰ ওচৰত কালাগান আহি গ'ল ইয়াত 5টা আছে আৰু ইয়াত আনলিমিট কালাগান আছে আৰু যিমান লাগে মই আনাম আপুনি খাওক আপুনি 20টাৰ কথা কৈছে 20টাৰ বেছি খালেও মই খুৱাম স্টাৰ্ট কৰক ঠাণ্ডা বেছি হৈ গৈছে বোলে অলপ গৰম হ'ব লাগে বন্ধুসকল কি কৈ আছে এটাতে বোলে অৱস্থা বেয়া হৈ গৈ আছে ভাইজানৰ এটা দি দিয়া নমাই 5টা দিয়া এইটো 10 নম্বৰ এইটো 10 নম্বৰ আৰু দিম দিয়া আৰু 10টা দি দিম একলগত নে 5টা দিয়া আপোনালোকৰ ভিতৰত যদি এনেকুৱা খাব পাৰা বেছিকে খাব পাৰা মানুহ আছে মোৰ লগত যোগাযোগ কৰিব পাৰে নগাঁও আহি পেলাই এটা কল কৰিলে হ'ল লগত টকাও জিকিব পাৰে নাই কিন্তু কোনো চাপ নাই হে ওয়াদুদ ভাই কাকো প্ৰেছাৰ নিদিয়ে চাপ নিদিয়ে সেটো 19 নম্বৰ চলি আছে বৰ্তমান আপোনালোকৰ মনত কি লাগে খাব পাৰিব নে নাই আৰু আপোনালোকে যদি এনেকুৱা চ্যালেঞ্জ একসেপ্ট কৰিম বুলি ভাবিছে মোক কমেন্টত জনাব গাইস এটো 20 নম্বৰ হাতত আছে বৰ্তমান আপুনি অলপ জিৰাই ল'ব পাৰে কোনো ধৰণৰ লিমিট নাই হে কোনো ধৰণৰ প্ৰেছাৰ নাই জিৰাই ল'ব পাৰে গাইস 20টা কমপ্লিট কৰি দিলে ভাইজান আপুনি যে খাইছে হুৱাত আছিলে ন নিশ্চয় হুৱাত আছিলে কিন্তু নহলে মানুহে ইমান খাব নোৱাৰে কালাগান হয় না যদি এটো হুৱাত নহয় না খাব নোৱাৰে আৰু এতিয়া যে আপুনি খালে আপোনাক কিমান দিম বুলি কৈছিলো মই গম নাপায় 20টা কালাগান খালে মই 300 টকা দিম বুলি কৈছিলো মনত আছে নে মনত আছে এইটো লক আপোনাৰ 300 টকা আৰু এনেকুৱা চ্যালেঞ্জ আগে পিছে কোনোবাই দিছিল নে দিয়া নাই আপুনি যে চ্যালেঞ্জটো খেলিলে কেনেকুৱা লাগিছে ভাল লাগিছে খুবেই ভাল লাগিছে তেতিয়াহ'লে মোৰ বন্ধুসকলক আপুনি কি ক'ব চেনেলৰ বিষয়ে ৰাইজক এটোৱে ক'ব বিচাৰো তেওঁৰ পেজটোত লাইক ফলো আৰু শ্বেয়াৰ কৰি দিবলৈ আৰু যে মোৰ লগত গেমটো আপুনি খেলিছে আপোনাৰ কোনো লোকসান হৈছে নে নাই একো লোকসান হোৱা নাই ভাল লাগিছে খেলটো খেলি এবাৰ কৈ দিয়ক জয় জুবিন দা জয় জুবিন দা